বন্ধুসকল যেতিয়া আমি পৰীক্ষা হলত পৰীক্ষা দিবলৈ যাওঁ তেতিয়া এইটো ভয় হৈ থাকে কি মই সকলোবোৰ প্ৰশ্ন উত্তৰ কৰিব পাৰিম নে নাই মোৰ সেই 2-3 ঘণ্টাত প্ৰশ্নবোৰৰ উত্তৰ কৰা হ'ব কি নহয় নে তাৰে অহা প্ৰশ্ন কেইটামান থাকি যাব হে এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে কি প্ৰকাৰে কম সময়ত আমি বেছি লিখিব পাৰিম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে কৰি লওক কাৰণ ইয়াত মেট্ৰিক পৰীক্ষাৰ কথাৰ লগতে পৰীক্ষাত নম্বৰ বা কৌশলৰ কথা আলোচনা কৰা হয় গতিকে নমস্কাৰ বন্ধুসকল মোৰ নাম মিন্ময় আৰু আপোনালোকক আদৰিছো এডুকেশ্যনেল গুৰু লৈ এতিয়া প্ৰথমতে সাধাৰণতে যেটো কলম পেন্সিল তোমালোকে ব্যৱহাৰ কৰি থকা হেতু চাব লাগে কি কলমটোৰ গ্ৰিপ আছে নে নাই নে আপুনি বেছি শকত কলম ব্যৱহাৰ কৰি আছে আৰু বহুতো কলম থাকে কি কোনোবাটো 500 600 আৰু কোনোবাটো 1000 টকীয়া কলম থাকে কিন্তু তাৰ গ্ৰিপিং ঠিক নাথাকে আৰু কোনোবাটো 5 টকীয়া কলম থাকে যেটো মানুহে লিখি ভাল অনুভৱ কৰে এতিয়া প্ৰথমতে আপুনি বাছি লওক কি আপুনি কোনটো কলমেৰে লিখি ভাল অনুভৱ কৰিব দ্বিতীয়তে জোৰত লিখিব যাওতে অলপ চলপ আখৰ বেয়া হ'বই হে যেতিয়া কম সময়ত অধিক লিখিব লগা হয় তেতিয়া আখৰত বেছি মন নিদিয়াটোৱে উচিত তৃতীয়তে পৰীক্ষা হলত গুটেই কেইটা প্ৰশ্ন কৰিব যাওতে প্ৰশ্নবোৰৰ উত্তৰবোৰ মনত থাকিব লাগিব নহলে কি লিখিম কৰি থাকোতে সময় গুচি যাব শেষত আৰু এটা কথা কৈলও কি জোৰত লিখাৰ বাবে কোনো যাদু নাই যে এবাৰ কৰাৰ পিছত বহু জোৰত লিখিব পৰা হৈ যোৱা জোৰত লিখিবলৈ বহু দিনৰ প্ৰেক্টিস লাগিব কাৰণ আমাৰ বডিৰ অংগবোৰে ইমান গতিত কাম কৰিব নোৱাৰে বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব আৰু আপোনাৰ মনত কিবা শিক্ষাৰ লগত জড়িত প্ৰশ্ন থাকিলে কমেন্টত জনাব মই অহা ভিডিঅ'টোত সেই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ